পাঠ কৰিব লৈছোঁ মতিউৰ ৰহমানৰ এটি কবিতা নিবনুৱা। নিবনুৱা শত সহস্ৰ যুৱক যুৱতী বিপাঙত, সোণালী সপোনবোৰ পূৰণত ব্যাঘাত, আশা আকাংক্ষা চূৰ্ণ বিচূৰ্ণ, সাংসাৰিক জীৱনত গধুৰ বোজা, উপায়হীন হৈ মাতৃভূমি ত্যাগ কৰি কৰ্মৰ সন্ধানত দেশ বিদেশৰ পিনে গতি। এনে মহা সংকটত বহুতৰে জীৱন হানি, ঠায়ে ঠায়ে ন্যায় বিচাৰি বিচাৰি সাবাত ধৰি খাইছে, তথাপিও যেন সমাধান নাই। কিয়নো এওঁলোকৰ প্ৰতি ভ্ৰক্ষেপ নাই নেতা কিম্বা দলৰ। যদিও কোনোবাই পাইছে সংস্থাপন, সেও কাটছিত তাৰ